মেকুৰী বিচাৰি পালোঁ কেনেকৈ পালোঁ চাওঁ আহকচোন। গুড মৰ্ণিং গাইজ, পুৱা উঠি ৰুম ঠিক কৰি ল'লোঁ আৰু ল'লোঁ পঢ়িবলৈ, মানে আমাৰ ছেছনেল এক্সাম আহি আছে তাৰ বাবে, আৰু খালোঁ অ'টছ। হেল্ল' গাইজ, এতিয়া যাবলৈ ওলাইছোঁ টাউনলৈ, মানে মোৰ এটা কিতাপ কিনিবলগীয়া আছিল। আৰু বাহিৰত চালোঁ যে ইমান বৰষুণ দি আছে, আৰু বৰষুণ ৰৈ গৈছিল আমি ওলোৱাৰ টাইমত। আৰু এইটো হৈছে আমাৰ বড়োলেণ্ডৰ ছেক্ৰেটাৰী অফিচ, আৰু গৈছিলোঁ বিশাল যাই কিনে গ'লোঁ আৰু ষ্টাইল বজাৰ, আৰু খালোঁ পানীপুৰি ইজ কম্পালচৰি গাইজ। আৰু ভেজ ফাষ্টফুড বিচাৰি এইখন পাই গ'লোঁ, আৰু ইয়াতে আইচক্ৰীম আৰু খালোঁ এইটো ফ্ৰাইড ৰাইচ, ক'বলৈ পাহৰি গৈছোঁ। আৰু আমি কিতাপ কিনিবলৈ গৈছিলোঁ আৰু ইয়াক পাই গ'লোঁ, ইয়াক গাড়ীয়ে চিপিব ওলাইছিল, আমি ৰুমলৈ লৈ আহিলোঁ ইয়াক। আৰু ভাত পানী খাই কিনে এতিয়া গৈ আছোঁ বড়ো ফ্ৰেছাৰ্ছত, আৰু বড়ো ফ্ৰেছাৰ্ছত আমি তিনিওজনীয়ে অলপ চালোঁ। আমি তিনিওজনী বুজি নাপাওঁ ইমান, হ'লেও মানে চাই কিনে ভাল লাগিছে, আৰু চাই কিনে এতিয়া যাই আছোঁ ৰুমলৈ। আৰু আজিলৈ ইমানেই।